ইমানবোৰ মানুহক সহায় কৰোঁ তাৰ মাজত কিছুমানে ঠগেও আকৌ দেই এতিয়া আজিকালি সেইকাৰণে অকণ ষ্টাডি কৰি লওঁ সুধি লওঁ ঘৰ ক'ত কি কথা কি প্ৰব্লেম কি আমুক বোলে বেমাৰ লৈ আহিছে অ'কে ঠিক আছে কোনখন হস্পিটেল কি চব সুধি পেলাইহে মই পইচা দিওঁ আগতে যাক তাক দি দিওঁ পইচা মানে কিছুমানে এনেই লৈ যায় ঘটনাই সেইদিনা ৰিচেণ্টলি কাহিলীপাৰা ফ্লেটত মাইকী মানুহ এজনী মানে 3 দিনমান আহি আছে এবাৰ মই দিলোঁ পইচা 4,000 নে 5,000 টকা দি পঠালোঁ আকৌ তাৰপিছত ছোৱালীজনী লৈ আহিছে লগত পঢ়া খৰচ দিব লাগে আকৌ 7,000 দিলোঁ গেটৰ বাহিৰলৈ গৈ পেলাই পইচা ভগাইছে দুইটাই সেইটো চিকিউৰিটিটোৱে দেখি গ'ল মোৰ মানে কমপ্লেক্সৰ চিকিউৰিটি থাকে নহয় চিকিউৰিটিজন হেৰি আছিলে লখিমপুৰৰ ফালৰ ধেমাজি সি কৈছে দাদা আপুনি এই মানুহজনীক পইচা নিদিব এজনী জীয়েক নহয় নহয় এজনী ভাড়া কৰি আনিছে